টক ট্ৰেভেল শোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে বেউলা লক্ষিন্দৰ। শুনি হয়তো আপোনালোকে আচৰিত হৈছে, কাৰণ আপোনালোকে বেউলা লক্ষিন্দৰৰ নাম হয়তো শুনিছে বা কিতাপত পঢ়িছে, কিন্তু আজি আমি দেখুৱাবলৈ চেষ্টা কৰিছো বেউলা লক্ষিন্দৰ। গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাব বুলি আশা ৰাখিলো। হয়নে? হাত খানালে দি অসুবিধাটো নহয়। এতিয়া আমি গৈও থাকিম আৰু কথাও পাতিম, গতিকে গৈ থাকো নেকি? আটাৰ খবৰ কি? খবৰ বয়া দে। কিয়? বয়া হেৰিব লগা হৈছে, খুজিব লগা হৈছে ৰাস্তাৰ ঘৰত, সেইকাৰণে বহে নেকি? গাড়ী বয়া হৈছে। আইতাৰ খবৰ? খবৰ মোৰো বেয়া দে, ৰাস্তাৰ ঘৰত বহি আছো বাবা, আৰু কি কৰি খাবি আৰু খুজি নিলে খাব লাগিব। সেইটো হয়। আটাৰ ঘৰত কোন কোন আছে? ল'ৰা আছে, ল'ৰা বেকাৰ, কাম কাজ নাপালি আৰু বেকাৰ হৈ বহি থাকে। কাম কাজ নাপায় মানে একো কাম নকৰে নেকি? কাম নকৰে, নকৰে, একো কাম নকৰে। বাকী কেনেকে চলি আছা? ৰাস্তাৰ ওপৰত খুজি খুজি খাই আছো দে, আৰু বাবাহঁতে দাৰা কৰি আছে, খুজি মাগি খাই আছো। ৰাইজে সহায় কৰি আছে। আটাৰ জন্ম ক'ত হৈছিলে? মাকালিত। আৰু আইতাৰ? আমতলাত। আপোনালোকৰ বিয়া যে হৈছে, ঘৰৰ পৰা চাই বিয়া পাতিছে নে প্ৰেম কৰিছিলে? ভাল পাইছিলে নেকি? নাই বাবা, ভাল পোৱা নহয়, বিয়া পাতি আনছি বাবা। ৰাইজক মাতি খুৱাই ধুই আনছি, বেন ঢোল মাৰি। পিতা নাই, মাই নাই, আমি তিনিটা, ময়ে বৰদকনি। আচ্ছা, আপুনি ডাঙৰ আছিল? ময়ে ডাঙৰ আছিল। এটা সৰ্বকত দিছে, এটা বালাঘাট দিছে। আচ্ছা আচ্ছা, আটাই চাব গৈছিল তাৰমানে? চাব গৈছিল বন্যাঘাটে। এতিয়া আটা আৰু আইতে ক'ত থাকা এতিয়া? জাগাখিনিৰ নামটো? মাকেলি, ছয়গাঁও মাকেলি। বাকী এতিয়া মানে খোৱা লোৱা পিন্ধা উৰাত ৰাইজে সহায় কৰি আছে। আচ্ছা, এনেকে চলি আছে আৰু। আইতাৰ ক'কো যাব নালাগে, এতিয়া আমি পালি দিম, সহায় কৰিম। আচ্ছা, ঠিকে আছে দিয়ক। আৰু যিহেতু জীৱনত এটা কাল পাৰ হৈ আহিলে আপোনালোকে, হয়নে? গতিকে এতিয়া আৰু মানে সেইটোৱেতো। আপোনালোকে ঠেলা চলাইছিল নহয়? ঠেলা আছে, এই মাৰোৱালী তালা মাৰি থৈ গেছি। কোন মাৰোৱালী? এই পদ্মা মাৰোৱালী, ভগাবনী আনছি। আচ্ছা, মানে বৰবাদ দিছিল বোলে ঠেলা চলাব নালাগে, আপোনালোকক মই কিনি দিম, আৰু আপোনালোকে ঠেলা চলালে 1 পইচাও নিদিম। আচ্ছা, কাৰ কথা মতে কি কৰলা? এতিয়া মই ল'ৰা ছোৱালী কেইটা কেনেকে জন্ম দিয়া ল'ৰা কেইটা, এতিয়া তাহাঁতে কাণত ধৰি নিব বাবা, বাবা। এতিয়া মই কি কৰি নেৰা নাই দে, আৰু খুজি খাম। তাৰপিছত আপোনালোকক টকা নিদিলে? নিদিলা, আৰু 2 মাহ দিলা। তাৰ কি কৰিবা, ঠেলাটো চলাব নোৱাৰা হলো। আৰু এতিয়া এইখিনি সময়ত ঠেলা চলোৱা শক্তি আছে জানো? নাই বাবা। আটাৰতো বহুত অসুখ ন? বুঢ়াটো ধৰি নিব লাগে, দেখাই পালি তাতে। তাকেতো কি কৰিম, একোৱে নাপালো। মোক এটা ঘৰো নিদিলা, কৰোণাহে সেইটোও নাপাওঁ। আচ্ছা আচ্ছা, কৰোণা নহয়, এইটো অৰুণোদয়। অৰুণোদয় আঁচনি। এটা মানে ভিডিঅ' কৈছিলো যাই, কাবাই যাই লগাইছি ভিডিঅ', তোমালোকে ৰাস্তাত বহ নেকি? ল'ৰা কেইটাকো দাম দিছি, আপোনালোকে বুঢ়া বুঢ়ী থকা দলৰ মঠত কিয় বহি থাকা? তোমালোকে দিবা নোৱাৰা নেকি? আৰু মানে কীৰ্তন দিব চলি কেইটা দে, বাইদেউ পালি দে, লাভাৰি নেদে, সেনেকে কৈছো বাবা বুলি কবি। তাকেতো। বাকী আটা কিমানলৈকে পঢ়িছা? পঢ়া নাই বাবা, মই পঢ়া নাই। নাই, 2টা মানুহ গেলি গেছিলো, আৰু পঢ়া নাই ন?
বাকি ঠেলা চলৰ আগত কি কৰিছিলি আগে বানা বই বই খাইছি মই বানি বই খাইছো আচ্ছা গেলে আর এটা মানে একো নরি গেলে এটা ঠেলাই ললো ইমান বছৰ চলালে ব্ৰিটিছৰ দিনৰ বেৰে ঠেলা চলাইছে আচ্ছা ব্ৰিটিছৰ দিনৰ বেৰে বাপৰে আর এটা মানে রাইজে প্রখণ্ড করছি যে বুড়া বুড়ি করাই বহু বছর ঠেলা চলালা এনে বুড়া বুড়ি আমি নাপাও আর এটা আমি বুড়া বুড়ি সড়ক টেনকে দিই আইতার বয়স কিমান হৈছে কিমান আছে মোৰ বার গালে গালে ছিল বাবা চিন্তা দালাই বুড়া হলো খুব দুখে জীৱনৰ আইতা ন কেতিয়াবা যদি সুখ কেতিয়াবা দুখ এই জীৱন গেলে বাবা দুখতে গেল বাবা সুখ না পালো এই কারণে বুড়া বুড়িকে কালকে নিলে ভাল পাওঁ বাবা আৰু ধনা করছো আর ভগবান নাই আৰু কিছু বছৰ থাকিব লাগিব আপোনালোকে কতটো যায় রাইজে আশীর্বাদ দিছে আর বুড়া বুড়ি আবার এছরে সরকার বুড়া বুড়ি আর বাকি নাই আচ্ছা আইতা এটা কথা সুধিম আপোনালোকক ছয়গাঁৱৰ বেউলা লক্ষিন্দৰ বুলি কিয় কয় কয় বাবা এটা এই ভিডিঅ'ত কছি টিভিত কছি আমার এই তোরা বেউলা লক্ষিন্দার আছে ইমান বছর বেউলা লক্ষিন্দারে ঠেলা চলালা কত আধি বুদ্ধি নাই চুপ তেমন নাই এই কারণে বেউলা লক্ষিন্দার বলে তাকেতো সেইকাৰণে বেউলা লক্ষিন্দৰ বুলি কয় ন তেওঁলোকে যিদৰে মানে এজনে আনজনৰ কাৰণে মানে কি বহুত কষ্ট কৰিছিল বা প্ৰাণ আহুতি দিব পাৰে এইখিনিলৈকে গৈছিল এজনে টানে এজনে ঠেলিয়াই বুঢ়ী যদি আল্লাহ ঠেলাই বুঢ়া আল্লাহ ঠেলাই চলে চলিও ডাৰ গলা বিয়া হলে দিলা বুঢ়া বুঢ়ীৰ অৱস্থা কি কৰি খাম বাবা খুজিয়া খাইছো এটা রাইজে থানায় বহিবার ছিটে এতে বুড়া বুড়ি চড়াব আর বুড়া তো হাঁটিব নরে কেতিয়াবা দোকান গিলাক গেলি দে এইবোৰ হাঁটিব দে বাবা দে 11 মাস্তি দিয়াৰ মই এটা ঘৰ নাপালি কিনে দিওঁ সেইটো আজি টক টেবুলৰ চৰ মাজেৰে আপুনি ক'ব নেকি অলপ চৰকাৰক অনুৰোধ জনাব নেকি জানাব লাগে যদি কক আপুনি আপোনাক এটা ঘৰ লাগে বুলি কথা ঘৰ লাগে আৰু মই এটা বুঢ়া বুঢ়ী তাকে চাই মৰি যাওঁ আৰু বাবা এটা লাইনৰ হেৰি কৰিছিলো চৰকাৰক যে বাপা মোক এটা লাইন দিয়ক আৰু মই এতিয়া পইচা পাইও দিব নোৱাৰো আহোঁতে এখন চিলি পাইলা আহোঁতে মই হাকিমক জানালো যায় যে বাবা মই এতিয়া তোমাৰ পহৰত থাকি মই মৰি যাম আপোনালোক মই বিলটো দিব নোৱাৰো কি কৰিম আৰু আপুনি যদি কাটি দিয়া তেখেতে মানে কাটি দিয়া নাই দে মানে বিলটো কাটি দিছে বিলটো কাটি এতিয়া লাইনৰ বিল দিব নালাগে ঠিকে আছে দিয়ক ছাত্ৰ অংকা দিছি অপশনো এখন দিছি বাবা আচ্ছা কমিটিৰ বেৰে এইটো বহুত ভাল কথা এটা আপোনালোকক সকলোৱে মৰম কৰে আচলতে বেউলা লক্ষিন্দৰ বুলি আমাৰ এতে ছয়গাঁৱৰ মাছিত বেউলা লক্ষিন্দৰ সেইটো আৰু খুব সম্ভৱ আপোনালোকৰ সমান বয়সৰ আটা আইতা নাহে চাগে ন বাকী আৰু ভাত তৰকাৰী আপুনিয়ে বনাই বুঢ়াটোক যোগাৰ কৰিব আচ্ছা আপনি রাতে মানে কি দেখা পাওয়ার অলপ অসুবিধা হয় না দেখা নাবা মোক এতিয়া নেই চলি মাখা আইতা তো কৰি এটা মোৰ বুঢ়াটো হৈছে অসুবিধা এতিয়া বুঢ়াটোক ধৰি নিব লাগিব বাকী গিলা যদি মদ খাই এতিয়া মোৰ কি হব ভাত তৰকাৰী বিলাক খোৱা হয় নে চিনেমা চাওঁছো কি কয় আচ্ছা তাৰমানে চিনেমাও কৰিলে আৰু আপোনালোকে ন নাই এনে আপোনালোকক ছয়গাঁও ৰাইজে ভালে পায় মৰম কৰে সকলোৱে হয়নে সেই মৰমতে চলি থাকিব লাগিব আৰু আচলতে আমাৰ মানে কি মৰমতে পৃথিৱীখন চলি আছে কিন্তু আজি যদি মানুহে যদি হিংসা কৰিলে হয় তেতিয়াহ'লে এই পৃথিৱীখন বাচি নাথাকিলে হয় হয়নে গতিকে মৰমৰ কাৰণে একচুৱেলি এই পৃথিৱীখন তাৰমানে বাচি আছে আৰু আমিও তেনেকে মৰম লৈ জীয়াই থাকিব লাগিব হয়নে আইতাই গান চান গাব জানা ন আগতে ডেকা অৱস্থাত গাইছিলে নে নাই গাইছিলে কি জানি আজি কব বেয়া পাই আছে আটাই জানব মই কিন্তু আপা আৰু আইতাক কিন্তু গান গোৱা একবাৰ এটা ভিডিঅ'ত দেখা পাইছো
এ একদিন এটা ভিডিঅ' কৰিব যাম দে এতিয়া যি নহওক গাঁও জুৰি শ্যামকালি দূৰতো গালো আজি অলপমান গাই দিয়কচোন আটাই কৈছে গাঁও একবাৰ অলপমান গাই দিয়ক শুনো আমিও শ্যামকালি দূৰলৈ নাযাবা মনৰ বাচা ডাঙৰ দীঘল মোৰে বাচা সৰু শ্যামকালি দূৰলৈ নাযাবা মনৰ বাহি ঘৰে দিম ঘৰতে থাকিবা আজি মই 3 দিন ঘৰতে নাই ইটা মাৰিবলৈ যাম বাচ্চা ঘৰতে থাকিবি তই বঢ়িয়া খুব সুন্দৰ আপুনি গান গাব নাজানো বুলি কৈছিলা কি ধুনীয়া গান গাইছে দেখোন এতিয়া সঁচাকৈ ভাল লাগিছে গানটো সঁচাকৈ ভাল লাগিছে আটাকো মই কিন্তু গান গোৱা দেখিছো মই শুনিছো কিন্তু আপোনাৰ গান এতিয়া পূজাৰ কাপোৰ লৈছে নে নাই আটা লৈছে আপুনি লোৱা নাই কাপোৰ লয় নাই দিয়ক আজি মই আপোনাৰ লগত কাপোৰ দিম হ'ব পূজাৰ কাপোৰ বাকী আৰু আটাৰ কথা কওকচোন আৰু আটাই মনে মনে থাকে দেখোন আজি কেনেকুৱা লাগিছে আহি এনেকে আটাই মৰম কৰে নাই এতিয়াও আৰু ড্ৰাইভাৰে কয় তই চিটত তাৰমানে সি আগত চিটত আনে বুঢ়া বুঢ়ী ধৰক আগত চিটত আনি বোলে বুঢ়া বুঢ়ী ধৰক ভাল পায় বেলেগক বহিবা নেৰে ডাহান পিতা আৰু ডাহান মাই বোলে আটাই এতিয়াও দম দিয়ে নে আপোনাক নে নিদিয়ে দম দিয়ে নে এটা দমো দিয়ে মৰমো কৰে হয়নে নহয় মৰমতেতো চলি আছো কি হব হয় হয় সেইটোও হয় শংকৰীয়তো উপায় নাই জামিব লাগিব থামিব লাগিব আপোনালোকে যে দলঙৰ ওচৰত যে বহে 3টা বজাত আইতাই কৈছে 3টা বজাত কোনোবাই আপোনালোকক নিব আহে কোন ড্ৰাইভাৰ গাঁৱৰ ড্ৰাইভাৰ নামটো শন্তি আচ্ছা আচ্ছা কিনা বাপেকৰ নামটো কিনা আচ্ছা এতিয়া তেখেতে মানে পুৱাবেলা থৈ গেছি গাড়ী দি আৰিলৈ যাওঁতে 3টা বজাত লৈ যাব তেখেতে লৈ যাব বুঢ়াতে বুলিব নোৱাৰে ঘৰৰ ওচৰতে ড্ৰাইভাৰটো বিয়া পাতিছি আৰু আচ্ছা গতিকে আজি আমি ইয়াতে সমাপ্ত কৰো আইতা আপোনালোকতো সদায় লগ পায়ে থাকো গতিকে আজি আৰু যিসকলে টক ট্ৰেভেল চাই আছে তেওঁলোকে আপোনালোকক দেখা পাব আৰু আপোনালোকৰ মৰম চেনেহ নিশ্চয় তেওঁলোকে বিচাৰিব গতিকে আপোনালোকেও যিসকলে চাই আছে তেওঁলোকক আশীৰ্বাদ কৰিব সকলোৱে যাতে ভালে কুশলে থাকক মইতো বহুত ভাল পাইছো আইতা বহুত দিনৰ পৰা মই ভাবি আছো এদিন ফুৰিম বুলি ভাবি আছো গতিকে আজি এই মানে যিটো মোৰ ভাৱনাটো আজি সাৰ্থক হল গতিকে আমি এতিয়া বিদায় লওঁ নমস্কাৰ আটাৰো আছে নে একেলগে আহোঁতে এটা যাওঁ আশীৰ্বাদ কৰিব